हेलो एवरीवन की खबर आपलोक आशा करूँ सकलो भाले आछे। आज आपलोक सकलोके देखिदा ब्लगर अन्य एटी भिडिओলৈ स्वागतम जनाइছো। आज बहुत दिन मत भिडिओ स्टार्ट करिছো, भिडिओ बनाब लैছো। देखिबले पाइ आछे पुरा र'द दि आछे। एतिया र'दটো देखिছে নাই দেখা ধৰিব পৰা নাই দেই। আজি গৰমो হৈছে বা ৰাতিপুৱা কিন্তু পুৰা বৰষুণ দিছিলে দেই। ৰাতিপুৱা বৰষুণ দিছিলে, তাপা দিনটো বৰষুণ দি থাকিব বুলি ভাবিছিলো। তাপা এতিয়া ৰ'দটো ওলাইছে যেনিবা অলপ। মই এতিয়া মূৰ চুৰ ধুই ধুনীয়াকে গা পা ধুই কিনো মন গ'ল জানো আজি ষ্টাইল কৰিবলৈ তো অলপমান ষ্টাইল কৰি আছো। তো এয়া মাংসত চাওকচোন, এয়া পুৰা চুকা টেঙা নে ৰবাব টেঙা জানো এজোপা লাগিছে, আৰু এইফালে পুৰা ডালিম লাগিছে কেইবাটাও। এইফালে পুৰা ডালিম লাগিছে কেইবাটাও। আজি আৰু দিনটোত কিনো স্পেচিয়েল কৰিব পাৰোঁ, আপোনালোকক কিনো দেখাব পাৰোঁ চাওঁ, তাকে কিবা এটা মানে কি কৰোঁ চাওঁচোন বাৰু দিনটো। তাৰপৰা আপোনালোককো দেখাই গৈ থাকিম কিনো কৰোঁ। তো বাকী ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, কণ্টেণ্ট একো বিচাৰিয়ে পোৱা নাই কি কণ্টেণ্ট লগাম এতিয়ালৈকে। তো কিবা এটা কৰিম আৰু আজিৰ দিনটোত মানে আপোনালোকক কিবা এটা দেখাবলৈ চেষ্টা কৰিম। তো সেয়াই কি কৰোঁ কি নকৰোঁ বাকী দেখাই গৈ থাকিম। আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। তো এতিয়া ঘৰটো অলপমান চিজিল লগাই লওঁগৈ, মানে টেবুলৰ কিতাপ পত্ৰ সেইবিলাক অলপমান চিজিল লগাই লওঁগৈ। তাৰপৰা বাকী আপোনালোকক লগ পাই আছোঁ। এতিয়া ৰুমত এইবোৰ দেখিবলৈ পাই আছে, গোটেই এইবোৰ চিজিল হৈ আছে। এইবিলাক এতিয়া চব চিজিল লগাওঁ। এইবোৰ হেৰিয়ৰ পৰা পানী পৰাৰ কাৰণে ইয়াত এইবিলাক চব ৰিংবল চিংবল পাতি থৈ দিছে, পানী পৰা ঘৰ। তো সেয়াই এতিয়া এইবিলাক চিজিল লগাই লওঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ। তো এয়া কিতাপ চিতাপ এনেকৈ থৈ লৈছোঁ। এখন ইগন'ৰ কৰিব দেই, এখন মানে বহুত দিন হ'ল যে, তো সেইকাৰণে এখন লেতেৰা হৈ গ'ল। এখন মই চেঞ্জ কৰিব লাগিছিলে। তো মায়ে ভাত পানী বনালে বাৰু। ইয়াত পাকঘৰৰ অৱস্থা এয়া হৈ আছে। মই চুব নোৱাৰোঁ এতিয়া, কাৰণ মোৰ এতিয়া পিৰিয়ডছৰ টাইম চলি আছে। আজি 3 দিন হয়। তো সেইকাৰণে যদি গা পা ধুই মুখ কান ধুই থৈ আছোঁ। মায়ে এতিয়া পথাৰলৈ গৈছে, পথাৰত যিহেতু কাম লগাই আছে। এতিয়া আপোনালোক কাকা কঠীয়া পাৰিলে কমেণ্টত জনাবচোন। আমাৰ মানে কঠীয়া চঠীয়া পাৰিলে, ডাঙৰো হৈছে, মানে হৈছে আৰু দেখাই আছোঁ বাৰু আপোনালোকক। তো এয়া আমাৰ কঠীয়া পাৰিলে, মানে কঠীয়া হ'ল আজি এসপ্তাহমান হ'ল নেকি দেই। এতিয়া হৈছে অলপ ওখ হৈছে এতিয়া। আৰু এইফালে এইটো কি বুলি কয় পাহৰি থাকিলোঁ ন, পলহ নে কিবা এটা আছিলে, পাহৰি থাকিলোঁ নামটো, ভাঙিয়ে থাকিলে এইটো। তাৰপৰা মা সেইয়া দেখিছে নাই সেইয়া চাহ দি আছে কাম কৰা মানুহজনক, এয়া আলি দি আছে। দেউতা নাই যিহেতু, দেউতা আহিছিলে পৰহি, আকৌ কালি গুচি গ'লগৈ কামলৈ। তো মায়ে এদিন মুখৰ আগৰ কেইটাকে অকণমান দিছিলে। মাইকী মানুহজনীয়েনো কিমান দিব, হালি দিব পাৰে নি আৰু। সেইকাৰণে এতিয়া মানুহ এজনক মাতি এতিয়া লগাইছে কামত। এতিয়া হেৰি কৰিছে আৰু এইফালে হাল চাল বালে আৰু দেখিছে নাই দেখা জানো, হাল চাল বালে মানে দুবাৰ ট্ৰেক্টৰে হাল বালে দেই, আৰু এবাৰ বাবলৈ আছে। তাৰপৰা মই এডোখৰ গৈ লওঁ, এডোখৰ যাবলৈ মানে বহুত দিগদাৰ। এইফালে পিছল খাই পৰিম নহ'লে, গৈ লওঁ ৰ'ব। তো সেয়াই কঠীয়া চঠীয়া আমাৰ পাৰি মেলি ৰেডি হৈ আছে। এতিয়া বাকী কঠীয়া তুলিবলৈ আছে। মই কঠীয়া এবাৰ তুলিম, মানে কঠীয়া আগতো এবাৰ তুলিছিলোঁ দেই, খালি ইমান ভালকৈ নাজানো তুলিবলৈ। এনেই অলপ চলপ পাওঁ, জানিব লাগে, জানো আৰু তেনেকুৱা নিচিনা, ইমান ভালকৈ নাজানো। মাহঁতে শিকাই দিছে বাৰু, অলপ শিকিছোঁ কঠীয়া তুলিবলৈ। তো বহুত দিন নাই, এবাৰে তুলিছিলোঁ। যোৱা বছৰতো বিয়াই হৈছিলোঁ। তো তাৰ আগবছৰ তুলিছিলোঁ নেকি মই কঠীয়া। তো কিন্তু অলপ তুলিছিলোঁ আৰু হেৰি কৰি পিনি ৰুইছিলোঁ। আৰু ইমান গৰমত পথাৰলৈ যাবলৈও মন নাযায়, মায়ে নিদিয়েও যাবলৈ, মানে কেলৈ মা ভগৰ পিছত মানে হেৰি হৈ যায় যে, জামিলা বেছি বাঢ়ি যায়, মানে কাপোৰ কানি ধুবলৈ। কাৰণ মই কাপোৰ কানি ভালকৈ ধুবলৈ নাজানো, লেতেৰাই হৈ থাকে কাপোৰ ধুলে মই। তো সেয়াই। তো এবাৰো যাম চাগে কঠীয়া তুলিম যে, আৰু যোনদিনাখন তুলিম সেইদিনাখন মই নিশ্চয় ভিডিঅ' কৰিম, আপোনালোকক দেখাম মই কেনেকৈনো কঠীয়া তোলোঁ। তো নাহাঁহিব কোনো, ইমান ভালকৈ নাজানো। তো সেয়াই আৰুনো কি কৰিম এতিয়া, বাকী চাই থাককচোন বা কি কৰিব পাৰোঁ, কিবা স্পেচিয়েল কৰিব পাৰোঁ নে নোৱাৰোঁ ময়ো গম পোৱা নাই, কি হ'ব কি নহ'ব। এতিয়ালৈকে জাষ্ট ভিডিঅ'টো বনাই গৈহে আছোঁ, যিহেতু বহুত দিন ভিডিঅ' দিয়া নাই আপোনালোকৰ আগত। তো সেইকাৰণে ভিডিঅ' এটা দি, আৰু ইফালৰ পৰাও মিষ্টাৰে কৈ থাকে সদায় ভিডিঅ' বনোৱা আকৌ। মই কওঁ কি ভিডিঅ' বনাম, মই আকৌ কণ্টেণ্টেই নাপাওঁ। ভিডিঅ' বনাবলৈ মানে কণ্টেণ্ট এটা থাকিলে ভিডিঅ' বনাবলৈ ভাল ন। তো সেইকাৰণে আকৌ কণ্টেণ্টেই বিচাৰি নাপাওঁ। তো হ'লেও আজি কিনো মন গ'ল জানো ভিডিঅ' এটা বনাবলৈ। তো কি হয় নিজে নাজানো আৰু কি হয় কি নহয় দেখাই গৈ থাকিম আপোনালোকৰ আগত। তো
তেনেকৈ কিবা এটা কৰি দিম আৰু আপোনালোকে আশা কৰোঁ চাব, ভাল পাব ভিডিঅ'টো। আৰু ভাত খালোঁ শাক খালোঁ ভিডিঅ' বনাই থাকিবলৈ এনি টাইম ভালো নালাগে, দিয়কচোন আপোনালোকেও চাই আমনি পাই চাগে। তো সেইকাৰণে কিবা এটা স্পেচিয়েল কৰিম বুলি ভাবোঁ, কিন্তু কিনো স্পেচিয়েল কৰিম একো ভাবিয়ে নাপাওঁ। আপোনালোকে কমেণ্টত জনাবচোন, মইনো কি ভিডিঅ' বনাওঁ, কেনেকৈনো ভিডিঅ' বনাওঁ, একো মানে ভাবিয়ে পোৱা নাই। কাৰণ ক'লৈকো যাবলৈও এতিয়া হোৱা নাই, ক'তো যাবলগীয়াও নাই। এতিয়া ক'ৰবাত গ'লেও ভিডিঅ' দেখাবলৈ ভাল, এতিয়া ক'তো যাবলগীয়াও নাই। তো সেয়া বাকী দেখা কৰি থাকিম বাৰু। তো ফ্ৰেণ্ডছ, এতিয়া ভাবিছোঁ খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ নেকি। মানে খুৰীহঁতৰ ল'ৰাটো মানে গুলু, আপোনালোকক দেখায়ে থাকোঁ ভিডিঅ'ত বেছিভাগ। তো সি কিবা ঘড়ী এটা কিনিলে নে কি বুলি কৈছে, পোৱালীয়ে আহি কৈছেহি। তো তাক জোকাৰি থৈ আহোঁগৈচোন অকণমান বুলি, আপোনালোককো দেখাম বোলো। তো এয়া আহিছে, ইয়াত পূৰা গোটেই ৰাস্তা ইটাবিলাক পাৰি থৈছে, আৰু এইফালে দেখিছে গোটেই পানী চাইডে চাইডে। কি কৰি আছে চাওঁগৈ এতিয়া। গুলু কি কৰি আছা? হা কি কৰি ল'লা? এইটো কি কৰি ল'লা? এইটো আমাক গুলুৱে ঘড়ী লৈছে দেই। গুলু বাহিৰলৈ আহা, ইয়াত ৰন্ধা হৈছে। কি হ'ল? দুখ পালানে? ব'লা বাহিৰলৈ যাম আহা। ক'ত দুখ পালা? কোনে মাৰিলে? চুমে মাৰিলে? তাৰ ঘড়ীটো দেখাই দিয়া। ঘড়ীটো কোনে লৈ দিলে? তুমি অসতি কৰিছিলা নি? তুমি দুষ্ট কৰিছিলা ন? কৰিছিলা, তোমাক সেইকাৰণে মাৰিলে। কি কৰিছিলা? বহি আছিলা? সেইটো অকণমান নেদেখা। ই দামী ঘড়ী লৈছে আমাক গুলে। গুলো মোক চুমা এটা খাই দেখাই দিয়া। চিপছত পাইছিলা? চিপছত পোৱা ঘড়ী, এনেকুৱা ঘড়ী কোনে কোনে পিন্ধিছিলে বাৰু? চিপছত পোৱা ঘড়ী। আমাক বোলে দুখ পালে। হা, কলগেট লগাই থৈছা নেকি? কলগেট লগাই থৈছে, গুলো দুখ পালে। ভাত খালা নাই? ভাত খালা নাই? খালা? কিহে খালা? আলু। এটা ঘৰত গোলনেমু লাগি আছিলে, তো এইটো গোলনেমু এটা লৈ আহিলোঁ। এতিয়া ভাত খাবলৈ মায়ে ফোন কৰি দিলে, গালি পাৰিছে দৰ্জা চজা মেলি ক'ত গ'লি বুলি। এতিয়া যাওঁ ভাতকেইটা খাওঁগৈ। গোলনেমু লৈছোঁ, এতিয়া গোলনেমুৰ লগত ভাত খাওঁগৈ। গোলনেমুটো ইমান ধুনীয়া গোন্ধ নহয়, ক'ব নালাগে। বিৰাট ধুনীয়া গোন্ধাইছে গোলনেমুটো। গোন্ধতে একদম খাং খাং লাগি যায়। তো এতিয়া পৰা গোলনেমুৰ লগত ভাত সানি খাই লওঁগৈ। সুন্দাকৈ হ'লেও ভাতকেইটা খাব পাৰি ন? গোলনেমু একদম নিমখ লৈ ল'ব লাগে। সুন্দাকৈ কিবা এটা আলু অকণমান হ'লেও খাই টেষ্টি লাগিব। মা বাইদেউ। তো ফ্ৰেণ্ডছ, এতিয়া এয়া ভাত খাবলৈ বহি ল'লোঁ। ঘৰ আহি পাই ইয়াত নেমু টেঙা কাটি ল'লোঁ, জলকীয়া নিমখ লৈ। এতিয়া কণী ভাজি আছে আৰু এইফালে খাবলৈ বহিছে আৰু তো এই খাবলৈ বহি যাম। মই খাই লওঁ, খাই লৈ লগ পাই আছোঁ। তো ফ্ৰেণ্ডছ, দেখিবলৈ পাইছে ভাত পানী খাই উঠিলোঁ। উঠি পিনি মানে অলপ দেৰি ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছত ভাবিলোঁ ভণ্টিয়ে বোলো দুজনী ভাবিলোঁ বহুত ফটো শ্বুট এটাকে কৰোঁ বুলি। তো এয়া ভণ্টি ওলাই আছে ধুনীয়া মেখেলা চাদৰ পিন্ধি, ৰিলচ চাই আছে। ৰিলচ কি গানত বনাব, তো ময়ো এতিয়া চাওঁ কি গানত বনাব পাৰোঁ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যদিহে ইনষ্টাগ্ৰামত মোৰ যদিহে মোৰ ভিডিঅ'বিলাক চাব বিচাৰে আৰু কিনো ফটো মাৰিম মানে এতিয়া চাব বিচাৰে, দেন মোৰ ইনষ্টাগ্ৰাম একাউণ্টলৈ যাব। তো মোৰ ইনষ্টাগ্ৰাম একাউণ্টত আছে দিক্ষিতা 909। তো তাত যাব, তাত মোৰ সকলোবিলাক ফটো এণ্ড ভিডিঅ'জ পাই যাব। তো ৰিলচ মানে। তো এতিয়া যাওঁ, দুইজনীয়ে ভিডিঅ' বনাওঁ, ফটো বনাওঁ। তাই আহিব কেনেকৈ বনাব লৈছে, তো এয়া বনাই লওঁ। ফ্ৰেণ্ডছ, এতিয়া বহিলৈ পিনি কঁঠাল খাব লৈছোঁ। গধূলিয়ে হ'ল, অথনি ভিডিঅ' বনালে ইমান এটা ভাল নহ'ল ভিডিঅ'বোৰ, সেইকাৰণে এটামান ভাল হৈছে, এটামান দিলোঁ। তো এতিয়া এয়া কঁঠাল খাবলৈ বহি লৈছোঁ, ভণ্টিয়ে মই দুইজনী। তো এয়া খাই লওঁ, তাৰপৰা পিছত পৰিয়ে গৈছে। মোৰে মুখ লাগিব এতিয়াতো। ৰ ডাঙৰ ডাঙৰ কঁঠাল খোৱাই নাই বহুত দিন, এতিয়া খাম আৰু। অকণমান লৈ নানিলি কেলে?
ফুলদান দিছোঁ ইয়াত পেলাই পেলাই গৈছোঁ নাখাবিচোন ৰচোন বেয়া মিঠা কঁঠালটো খাবলৈও সোৱাদ লাগিছে